বিজ্ঞানৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ অলপ ইণ্টাৰেষ্টিং ভিডিঅ' কিন্তু নিচেই সাধাৰণ বিজ্ঞানৰ তাৰ কাৰণে আমি দুটা বস্তু লৈছোঁ এটা আলু লৈছোঁ সাধাৰণ আৰু এখন চুৰি কটাৰী লৈছোঁ তো মই এই চুৰি কটাৰীখন আলুটো তেনেকৈ যদি লগাই লৈ পেলাই মই যদি এই হাতখনে এই চুৰিখনকে মুঠি মাৰি এনেকৈ ওপৰৰ পৰা মাৰোঁ তেতিয়াহ'লে কি ভাবে আলুটো তললৈ পৰি যাব নে ওপৰলৈ উঠিব আহকচোন আমি চেষ্টা কৰি চাওঁ আচৰিত লাগিছে আলুটো ওপৰলৈ উঠি আহিছে মধ্যাকৰ্ষণৰ বিপৰীতে ঠিক আছে আকৌ এবাৰ বেলেগ এটা দিশত ট্ৰাই কৰি চাওঁ আমি ঠিক আছে আকৌ মাৰি চাওঁ দেখিছে আলুটো ওপৰলৈ উঠি আহিছে নিজে ওপৰলৈ উঠি আহিছে মই ইয়াত মাৰিছোঁ আমি বেলেগ এটা আলুলৈ ট্ৰাই কৰি চাওঁ ইয়াতো একেটাই হৈছে আলুটো ওপৰলৈ উঠি আহিছে আচলতে কেলে হৈছে মই কৈ দিছো ইয়াৰ আঁৰত নিচে এটা সাধাৰণ বিজ্ঞান আছে নিউটনৰ প্ৰথম গতি সূত্ৰ মতে বাহিৰৰ পৰা বল প্ৰয়োগ নকৰালৈকে কোনোটা বস্তুৱে যদি গতিশীল অৱস্থাত থাকে সি একে দিশে একে বেগেৰে গৈ থাকিব বিচাৰে যদি ৰৈ থাকে সি একে ঠাইতে ৰৈ থাকিব বিচাৰে এতিয়া সেই যিটো ধৰ্ম পদাৰ্থৰ একে ঠাইতে ৰৈ থকা বা একে দিশতে গৈ থকা তাক কয় তাৰ জড়তা আৰু বস্তুটো ভৰ যিমানেই বেছি হয় তাৰ জড়তা সিমানেই বেছি হয় ইয়াত আলুটোৰ ভৰটো চুৰিখনতকৈ বেছি তেতিয়া আলুটোৰ জড়তা বেছি যেতিয়া মই আলুটো ইয়াত লগাই পেলাই চুৰিখনত এনেকৈ মাৰি দিছিলোঁ আচলতে আলুটো ওপৰলৈ উঠি অহা নাছিলে চুৰিখন তললৈ গৈ আছিলে কিন্তু আলুটোৰ জড়তা বেছি হোৱাৰ কাৰণে সি একে ঠাইতে ৰৈ থাকিব বিচাৰে কাৰণে আমাৰ চুৰিখন তললৈ গৈ থাকিলে আলুটো ওপৰলৈ উঠি অহা নিচিনা লাগি থাকিলে আমাৰ আকৌ কৈছোঁ আলুটোৰ ভৰটো বেছি চুৰিখনতকৈ ফলত আলুটোৰ জড়তাটো চুৰিখনতকৈ বেছি সেইকাৰণে মই যেতিয়া চুৰিখনত ওপৰৰ পৰা মাৰি দিছিলোঁ চুৰিখন এইটো দিশত গতি কৰিছে হয় কিন্তু আলুটোৰ জড়তা বেছি কাৰণে আলুটো সি তললৈ ঠেলি নিব পৰা নাইকিয়া সি একে ঠাইতে ৰৈ থকাৰ কাৰণে চুৰিখন আলুটোৰ মাজেৰে গুচি গৈছিলে ফলত আলুটো ওপৰলৈ উঠি অহা নিচিনা লাগিছিলে তো ইয়াৰ মেইন এক্সপ্লেনেশ্যনটোৱে হ'ল নিউটনৰ প্ৰথম গতি সূত্ৰ অৰ্থাৎ জড়তাৰ সূত্ৰ